নমস্কাৰ প্ৰিয় দৰ্শক, আজি আপোনালোকৰ বাবে মই এটা মাছৰ ৰেচিপি লৈ আহিছোঁ। নাৰিকল দি বনোৱা মাছৰ ৰেচিপি। আৰু এই ৰেচিপিটো মই কেনেকৈ বনালোঁ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এয়া মাছৰ ৰেচিপি। বলক এতিয়া ভিডিঅ'ৰ ৰেচিপিটো বনাবৰ বাবে মই লৈছোঁ কমন কাৰ্প মাছ। এইপিনে লৈছোঁ ফুলকবি আৰু আলু এটা লৈছোঁ, 4ফাল কৰি লৈছোঁ। বিলাহী লৈছোঁ 2টা, পিঁয়াজ লৈছোঁ ডাঙৰ এটা, আৰু ইয়াত লৈছোঁ নাৰিকল কাটি লৈছোঁ আৰু আদা নহৰু লৈছোঁ। পহিলাতে মই এইখিনি ভাজি লওঁ। এইখিনি মই অলপ ভাজি লওঁ আৰু ফুলকবি আলুখিনি মই সিজাই লওঁ। এইখিনি মোৰ ভাজি হ'ল। মই এতিয়া এইখিনি কাঢ়ি মিক্সি জাৰত দি দিম। এইখিনি ঠাণ্ডা হ'লে মই পিচি লওঁ। আৰু এইটো কেৰাহীতে মই এতিয়া তেল দিছোঁ। মই মাছখিনি ভাজি লওঁ। তেল গৰম হৈছে, মই মাছকেইটা দি দিম। মোৰ মাছখিনি ভাজি গৈছে, মাছখিনিতে কাটি দিম। আৰু এইখিনি তেলতে মই এতিয়া মছলা দিম। ইয়াত মই হালধি 1 চামুচ, জলকীয়া গুড়া আধা চামুচ আৰু জিৰা 2 চামুচ দি
মই কৰি লৈছিলোঁ এইখিনি এতিয়া মই তাত দি দিম। আৰু ইয়াতে দিম মই পিচি লোৱা পেষ্টটো। এইখিনি মই 10 মিনিট ভাজি লম। 10 মিনিট হৈ গ'ল। এতিয়া ইয়াত মই আলু আৰু ফুলকবিখিনি দি দিম। অলপ ভাঙি দিছোঁ। আৰু ইয়াতে এতিয়া নিমখ দিম। এইখিনিও মই 5 মিনিট ভাজি ল'ম। এইখিনি হৈ গ'ল। এতিয়া ইয়াত পানী দিম। আৰু মাছকেইটাকো দি দিম। এইখিনি এনেকৈও উতল আহিবলৈ দিম। এইখিনি মোৰ হৈ গ'ল। মই এতিয়া গেছটো অফ কৰি দিম আৰু ইয়াত এতিয়া মই ধনিয়া পাত দি দিম। আপোনালোকে মোৰ এই মাছৰ ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আজিলৈ মই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।